গাইজ, কি খবৰ? মই মিতুমাৰী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নিৰিক্ষা লাইফষ্টাইললৈ। আজি আপোনালোকক দেখাম তিল পিঠা বা ফুলাত দিয়া পিঠা কেনেকৈ বনোৱা হয়। এয়া দেখিছে পিঠাগুড়ি খুন্দি আছোঁ। এয়া মই চালি আছোঁ পিঠাগুড়ি। চলানে নচলা? নচলা। এইখন এখন মই চচপেনৰ ঢাকন লৈছোঁ যাতে পিঠাকেইটা পুৰোঁতে মানে মচমচীয়া হৈ থাকে। আৰু এইকেইডাল পিঠাটো থ'বৰ কাৰণে দুডাল মাৰি ব্যৱহাৰ কৰিছোঁ মই। তাত থ'লে মানে খুব ধুনীয়া হয়, পিঠাকেইটা বেকা বেকি কম হয়। এয়া দেখিছে মই প্ৰথমে মেলি লৈছোঁ পিঠাকেইটা হেতাৰে, আৰু মই দুখন কাপোৰ ব্যৱহাৰ কৰিছোঁ। এখন পিঠাটো মেৰিয়াবলৈ আৰু এখন ঢাকনখন মচিবলৈ। এয়া মই এতিয়া নাৰিকলেদি পুৰি আছোঁ। নাৰিকলেদি পুৰিছোঁ। আৰু পিঠাটো মেৰিয়াবলৈ সদায় এখন কাপোৰ ব্যৱহাৰ কৰিব, আপোনালোকৰ সুবিধা অনুযায়ী কটনৰ কাপোৰ ল'ব। যদি পিঠাটো মেৰিয়াওঁতে হাতেৰে মেৰিওৱা হয় তেতিয়া পিঠাটো টাইট হৈ পৰে, খাবলৈ দুই এদিনতে মানে লিকতা নিচিনা হৈ পৰে। এনেদৰে বনাব আৰু বহুত দিন থৈ খাব পাৰিব। এয়া দেখিছে মই পিঠা বনাইছোঁ। খালি গুটুম গুটুম গৈছে। এনেদৰে মেলি ল'ব সূতাৰে। তাৰপিছত নাৰিকল দিছোঁ মই। পিঠা বহুত দিন পোৱা নাই, পিঠাকেইটা অকণমান বেয়া হৈছে। ঘূৰি গৈছে। এতিয়া মই পাঁচটা এতিয়া মই নাৰিকলৰ বনাই ল'লোঁ। এতিয়া যিহেতু পিঠা পুৰা গোন্ধ ওলাইছে, আমাৰ দেউতা ফুলাত দিয়া পিঠা বুলিলে একদম ক'ব নোৱাৰা হৈছে, গোন্ধ পালে আহি যাব। সেইকাৰণে গুড় আৰু মানে দেউতাই ভাল পোৱা গুড় আৰু তিল দি মই বনাম। অকণমান সৰু হৈছে আজি। এয়া তিল আৰু এয়া তিলে গুড়ে। এইটো বেয়া হৈছে দেই, এইটো সৰু হৈছে অলপ মেলাটো। এয়া গুড় আৰু তিল দি দেউতালৈ বনাইছোঁ দেই। এইটো আমাৰ দেউতাই গুড় আৰু তিলে দিয়া ফুলাত দিয়া পিঠাটো খাই বেছি ভাল পায়। আৰু আপোনালোকে এনেদৰে যেতিয়া পিঠাটো উঠি আহে তেতিয়া মেৰিয়াব, মানে তেতিয়া পিঠাটো ভাল হয়। অকণমান লাগি ধৰা নিচিনা। বেছি আগতে লৰাই মানে পকাই দিলে পিঠাটো দেখিবলৈও বেয়া হৈ পৰে। এইটো দেখিলে নজনাসকলৰ বাবে দেখাইছোঁ, আৰু জনাসকলে চাবলৈ প্ৰয়োজন নাই বুলি মই ভাবোঁ।
অকণমান জুম কৰি দেখাই দিয়াচোন, পিঠাটো উঠি অহাটো দেখাওক। এনেদৰে পিঠাটো উঠি আহিবলৈ দিব, তেতিয়া মানে পকাব, এনেকৈ পাকটো ধৰিব ভাল হয় পিঠাটো। আপোনালোকে পৰাপক্ষত হাত ব্যৱহাৰ নকৰিব, হাতখন ব্যৱহাৰ কৰিলে পিঠাটো খাবলৈ বেয়া হয় অলপ। মই আগতেও কৈ আছোঁ, আকৌ পুনৰবাৰ কৈছোঁ। প্ৰিয় দৰ্শকসকল, মই আজি আপোনালোকক খোলাত দিয়া পিঠা আৰু তিল দিয়া পিঠা বনোৱা পদ্ধতিটো আৰু মই বনোৱা নিয়মটো দেখালোঁ। আপোনালোকৰ যদি কোনোবাই বনাব জনা নাই তেনেহ'লে বনাবলৈ শিকক আৰু এনেদৰে বনাই খাই চাওক, কেনেকুৱা পায় মোক জনাব। যদি ভিডিঅ'টো চাই উপকৃত হৈছে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি কোনোবাই মোৰ ভিডিঅ'টি নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। আজিলৈ বিদায়।